কেতিয়াবা তোমালোকক কোনোবাই সুধিছেনে যে তোমালোকৰ মোবাইলটোত CPU কি RAM কিমান ROM কিমান কিন্তু তোমালোকৰ অলপ কনফিউজ লাগি যায় যে কি কম তো এনেকুৱা ক্ষেত্ৰত যদি তোমালোকে তাৰ এনসাৰটো দিব লাগে তেতিয়াহ'লে এতিয়া আৰু চিন্তা কৰিব লগা নাই এই ভিডিঅ'টো চাই তোমালোকে জানিব পাৰিবা যে এই ডিটেইলছবিলাক ক'ত পায় তো স্বাগতম জনাইছোঁ BNV UNPLUG আন এটা নতুন ভিডিঅ'লৈকে আজি মই এটা এপ এটাৰ বিষয়ে জনাম যিটো এপত তোমালোকে ইউজ কৰি তোমালোকে নিজৰ মোবাইলৰ হাৰ্ডৱেৰ যিখিনি কনফিগাৰেশ্যন আছে সেইখিনি তোমালোকে জানিব পাৰিবা তো তাৰ কাৰণে প্ৰথমতে তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ ডিভাইচ ইনফো সিস্টেম এণ্ড CPU ইনফো এই এপটো ইনষ্টল কৰি ল'বা ইনষ্টল কৰাৰ পিছত অপেন কৰিবা ওপেন কৰাৰ পিছত ইয়াত তোমাক ডিভাইসৰ যিখিনি ইনফৰমেশন হয় সেই গোটেইখিনি ইনফৰমেশন ইয়াত তোমালোকে দেখা পাবা তো ইয়াত প্ৰথমতে ড্যাশবোৰ্ডত দিয়া আছে যে ইয়াত RAM কিমান আছে তো RAM ইয়াত লিখা আছে 5582 MB টোটাল আৰু 4366 MB ইউজড আৰু ইয়াত RAM কিমান ইউজ হৈছে সেইটো ইয়াত পাৰ্চেন্টেজত দিয়া আছে আৰু কোৰ কিমান আছে সেইটো ইয়াত দিয়া আছে আৰু লগতে ইয়াত আমাৰ ইন্টাৰনেল ষ্টৰেজ কিমান আছে আৰু যদি মই এক্সট্ৰা মেমৰি কাৰ্ড ভৰাইছো তেতিয়া এক্সটাৰ্নেল মেমৰি ষ্টৰেজ কিমান পাৰ্চেন্ট আছে আৰু কিমান GB হয় সেইটো ইয়াত দেখাব লগতে ব্যাটাৰীৰ কিমান ভোল্টেজ সাপোৰ্ট কৰে টেম্পাৰেচাৰ কিমান এইবিলাক ইয়াত শো কৰাই আছে আৰু আমি ডিভাইস অপচনত যদি আমি আৰু চাও তেতিয়াহলে আমি ডিভাইসটোৰ নাম পাম মোবাইলটোৰ নাম জানিম ম্যানুফ্যাকচাৰাৰ জানিম তাৰপিছত আৰু যিখিনি জেনাৰেল ইনফৰমেশন আছে ডিভাইসটোৰ সেইখিনি আমি পাম তাৰপিছত সিস্টেমত আমি পাম যে এন্ড্ৰইডৰ ভাৰ্সনটো কি হয় এন্ড্ৰইডৰ যেটো আমাৰ ভাৰ্সন লাগি আছে হেতু MI হেতু API লেভেল কিমান হয় আৰু MI UI যেটো আমাৰ ইউজাৰ ইন্টাৰফেস হয় হেতু কিহৰ হয় তো ইয়াত দিয়া আছে MI UI 10 V12 সিকিউৰিটি পেচ কেইটা আছে তো এইখিনি টেস আমি পাম বাকিখিনি এডভান্স ডিটেইলছ অলপ আছে হিন তলত দিয়া আছে আৰু লগতে প্ৰসেসৰটো কি হয় হেতু ইয়াত দিয়া আছে CPU আৰ্কিটেকচাৰটো কি হয় হেতু দিয়া আছে সাপোৰ্টেড ABIs কি হয় হেতু দিয়া আছে CPU হাৰ্ডৱেৰটো মানে হাৰ্ডৱেৰ আমাৰ CPU টোৰ নাম কি হয় হেতু দিয়া আছে CPU টাইপ to দিয়া আছে CPU গভৰ্ণৰ দিয়া আছে কোৰ্স দিয়া আছে কিমানটা কোৰ আছে আৰু CPU ফ্ৰিকুৱেন্সি টো ইয়াত দিয়া আছে লগতে CPU টো কিমান ইউজ হৈ থাকে হেতু আমাৰ ইয়াত পাৰ্চেন্টেজ হিচাপে শো কৰে থাকে তাৰ পিছত আছে আমাৰ ব্যাটাৰী অপচন তো ব্যাটাৰী ইয়াত আমাৰ ব্যাটাৰী হেলথ টো গুড দেখাইছে তো ইয়াত মানে ব্যাটাৰীটো ভালে আছে নে বেয়া আছে হেতু ইয়াত মানে এটা এনালাইজ কৰি কিনে দি দিয়ে তো ইয়াত আমাৰ ব্যাটাৰী হেলথ গুড আছে লেভেল আছে 27% যিমান পাৰ্চেন্ট ব্যাটাৰীটো আছে হিমান পাৰ্চেন্ট ইয়াত শো কৰাব ষ্টেটাছত চাৰ্জিং হৈ আছে নে ডিসচাৰ্জ হৈছে মোবাইলটো হেতু শো কৰাব পাৱাৰ সোৰ্স আমি ব্যাটাৰীত চলাই আছো নে ডাইৰেক্ট কাৰেন্টত চলাই আছো হেতু লিখা থাকিব টেকনলজি ইয়াৰ ব্যাটাৰী যেটো টেকনলজি হয় জেনাৰেলি মোবাইলৰ লিথিয়াম পলি হয় তো হেতু ইয়াত LiPoly দিয়া আছে টেম্পাৰেচাৰ কিমান ব্যাটাৰী টেম্পাৰেচাৰটো কিমান আছে এতিয়া হেতু দিয়া আছে কাৰেন্ট কিমান আছে ভোল্টেজ কিমান আছে এইবিলাক ইয়াত ইনফৰমেশন আছে লগতে নেটৱৰ্কটো কি আছে হেতু ইয়াত শো কৰা আছে আৰু তাৰপিছত ডিসপ্লে ইয়াত দিয়া আছে যে ৰিজল্যুশন কিমান আছে ডেন্সিটি কিমান আছে যিখিনি আমাৰ জেনাৰেল ইনফৰমেশন ডিসপ্লেৰ ওপৰত সেইখিনি ইয়াত দিয়া আছে তাৰপিছত মেমৰি দিয়া আছে যে আমাৰ ৰেন্ডম এক্সেস মেমৰি মা যেটো আমি RAM বুলি কওঁ হেতু ইয়াত কিমান আছে হেতু দিয়া আছে তাৰপিছত সিস্টেম ষ্টৰেজ কিমান আছে ইন্টাৰনেল ষ্টৰেজ আছে কিমান এক্সটাৰ্নেল ষ্টৰেজ কিমান আছে সেইখিনি ইয়াত দিয়া আছে তাৰপিছত আমি ইয়াত কেমেৰা অপচনটো পাইছো তো কেমেৰা ইয়াত দিয়া আছে 8.3 মেগাপিক্সেল ব্যাক তাৰপিছত 4 মেগাপিক্সেল ফ্ৰন্ট তো ইয়াত কেমেৰাৰ ক্ষেত্ৰত ইয়াত দুটাই দিয়া আছে কিন্তু ইয়াত অলপমান ডিটেইলছ থাকে হিয়তৰ ৰৈ গৈছে এপটোত তো এইখিনি আমি ইগনোৰ কৰিলো থাৰ্মেল ইয়াত দিয়া আছে থাৰ্মেল যিখিনি ডিটেইলছ ইয়াত দিয়া আছে সেন্সৰ আমাৰ মোবাইলটোত কি সেন্সৰ আছে কিমানটা সেন্সৰ এই মোবাইলটোত লাগি আছে সেই গোটেইখিনি ইয়াত দিয়া আছে লগতে এপছ কি ইউজাৰ এপ কিমান আছে সিস্টেম আৰু অল এনালাইজ গোটেই কৰি এপখিনি ডিটেইলছ দিয়া আছে আৰু আমি ইয়াত মেইনলি যদি হাৰ্ডৱেৰটোৰ কথা আমাক খোদে তেতিয়া আমি এই এপটো ইউজ কৰি তৎক্ষণাত আমি ক'ব পাৰিম যে আমাৰ মোবাইলটোত আমাৰ RAM কি আছে প্ৰসেসৰ কি আছে আৰু লগতে আমাৰ মোবাইলটোত ইন্টাৰনেল ষ্টৰেজ আৰু এক্সটাৰ্নেল ষ্টৰেজ কিমান আছে আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা এটা আইডিয়া কৰিব পাৰিছা যে তোমালোকৰ নিজৰ মোবাইলৰ যিখিনি ডিটেইলছ আছে হাৰ্ডৱেৰ ডিটেইলছ সেইখিনি কেনেদৰে তোমালোকে এপ এটা ইউজ কৰি জানিব পাৰিবা তো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিলে হ'ল আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাছলৈকে চাব বিচাৰা তেনেহ'লে এই ভিডিঅ'টো সাবস্ক্ৰাইব কৰি নটিফিকেশনত সিলেক্ট কৰিলে হ'ল আৰু যদি কিবা কমেন্টছ আছে কমেন্টছ এটা দি দিলে হ'ল ধন্যবাদ